হেল্ল' মোৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে মই এটা সিৰিজ উলিয়াইছো এমসিকিউ সিৰিজ সাধাৰণ জ্ঞানৰ আপোনালোকে চাব এটো সিৰিজ নম্বৰ 1 স্বাস্থ্য সংক্ৰান্তীয় 100টা কোৱেশ্চন দিয়া হৈছে আৰু উত্তৰ দিয়া হৈছে গতিকে আপোনালোকে চাই থাকক হেকলৈকে চাই থাকক আৰু আমি প্ৰশ্নবিলাক এতিয়া মাতি দিছো হুৰ সম্পূৰ্ণ ৰূপ কি বিশ্ব স্বাস্থ্য সংস্থা হু কেতিয়া গঠন কৰা হৈছিল 1948 চনৰ 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস কোনটো দিনত পালন কৰা হয় 7 এপ্ৰিল তাৰিখে বিশ্ব মেলেৰিয়া দিৱস হিচাপে কোনটো দিনত পালন কৰা হয় 25 এপ্ৰিল বিশ্ব এইডছ দিৱস হিচাপে কোনটো দিনত পালন কৰা হয় 1 ডিসেম্বৰ এজন প্ৰাপ্তবয়স্ক মানুহৰ হাৰ কিমান 214 তলৰ কোনটো কোভিড-19 টেষ্টৰ সৈতে সম্পৰ্কিত ৰেপিড এন্টিজেন টেষ্ট তলত উল্লেখ কৰা কোনটো ৰোগ পপুৰৰ দ্বাৰা সংক্ৰমিত হয় মেলেৰিয়া WHO ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভা সুইজাৰলেণ্ড কোনটো ভাইৰাছৰ সংক্ৰমণৰ ফলত স্মলপক্স হয় ভাৰিগোলা এডৱাৰ্ড জেনাৰে কোন বছৰত সফলভাৱে স্মলপক্স ভ্যাকচিন সৃষ্টি কৰিছিল 1796 চনত হুই কোন বছৰত স্মলপক্সক নিৰ্মূল কৰা বুলি ঘোষণা কৰিছিল 1980 চনত ইবোলা হৈছে এক ভাইৰাছ কোনটো ব্যাকটেৰিয়াৰ সংক্ৰমণৰ ফলত সাধাৰণতে পেটত আলচাৰ হোৱা দেখা যায় হেলিকোব্যাক্টাৰ পাইলৰি ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ শুভাৰম্ভ কৰা হয় 2005 চনৰ 12 এপ্ৰিলত অসমৰ প্ৰথমখন মেডিকেল কলেজ কোনখন অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ব ধপাত নিষিদ্ধ দিৱস হিচাপে কোনটো দিন পালন কৰা হয় 31 মে বিশ্ব যক্ষ্মা দিৱস হিচাপে কোনটো দিন পালন কৰা হয় 24 মাৰ্চ ওয়ার্ল্ড ব্রেইলি ডে হিসাবে কোনটো দিন পালন কৰা হয় 4 জানুৱাৰী ওয়ার্ল্ড নেগলেক্টেড ট্রপিক্যাল ডিজিজ ডে হিসাবে কোনটো দিন পালন কৰা হয় 30 জানুৱাৰী ওয়ার্ল্ড সেজেস ডিজিজ ডে হিসাবে কোনটো দিন পালন কৰা হয় 14 এপ্ৰিল ওয়ার্ল্ড ব্লাড ডোনার ডে হিসাবে কোনটো দিন পালন কৰা হয় 14 জুন ওয়ার্ল্ড হেপাটাইটিস ডে হিসাবে কোনটো দিন পালন কৰা হয় 28 জুলাই ওয়ার্ল্ড পেশেন্ট সেফটি ডে হিসাবে কোনটো দিন পালন কৰা হয় 17 সেপ্টেম্বৰ ওয়ার্ল্ড হিয়ারিং ডে হিসাবে কোনটো দিন পালন কৰা হয় 3 মাৰ্চ ওয়ার্ল্ড ফুড সেফটি ডে হিসাবে কোনটো দিন পালন কৰা হয় 7 জুন ওয়ার্ল্ড ড্রয়িং প্রিভেনশন ডে হিসাবে কোনটো দিন পালন কৰা হয় 25 জুলাই ওয়ার্ল্ড রেবিজ ডে হিসাবে কোনটো দিন পালন কৰা হয় 28 সেপ্টেম্বৰ ওয়ার্ল্ড মেন্টাল হেলথ ডে হিসাবে কোনটো দিন পালন কৰা হয় 10 অক্টোবৰ কোনটো দিনক ইউনিভার্সাল হেলথ কভারেজ ডে হিসাবে পালন কৰা হয় 12 ডিসেম্বৰ ওয়ার্ল্ড লেপ্রসি ডে হিসাবে কোনটো দিন পালন কৰা হয় জানুৱাৰী মাহৰ শেষৰ দেওবাৰ এইমছৰ সম্পূৰ্ণ ৰূপ কি সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান অনাময় ব্যৱস্থাৰ সুবিধা নথকা বাবে হোৱা বৃহৎ অসুস্থতা কি ডায়েৰিয়া হোৱা কেতিয়া হাত ধুব লাগে শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত খাদ্য প্ৰস্তুত কৰাৰ আগতে খোৱাৰ আগত আৰু পিছত আৰু ওপৰৰ সকলোবোৰ একেটাৰ ভিতৰত উত্তৰৰ খ ওপৰৰ সকলোবোৰ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ একক উপায় কি সাবানেৰে হাত ধোৱাৰ পিছত হাত শুকুৱাৰ কাৰণ কি কাৰণ জিভা হাতেৰে বীজাণু আৰু ব্যাকটেৰিয়া অধিক সহজে বিয়পি পৰে ব্যাকটেৰিয়াই ইয়াক বৃদ্ধি হ'বলৈ সহায় কৰিবলৈ তলৰ কোনটো বস্তুৰ প্ৰয়োজন উষ্ণতা পানী খাদ্য ওপৰৰ সকলোবোৰ একেটাৰ ভিতৰত ওপৰৰ সকলোবোৰ ভাইৰাছবোৰ হ'ল মুঠ পৰজীৱী ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা তলৰ কোনটো ৰোগ হয় যক্ষ্মা ৰোগ HIV-ৰ সম্প্ৰসাৰিত ৰূপ হ'ল মানৱ ইমিউনোডেফিচিয়েন্সি ভাইৰাছ মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হ'ল 98.4 ডিগ্ৰী ফাৰেনহাইট মানুহৰ আটাইতকৈ শক্তিশালী পেশীবোৰ ক'ত পোৱা যায় হনু ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ একক উপায় কি হাত ধোৱা তলৰ কোনটো পানীজনিত ৰোগ কলেৰা NFHS ৰ অৰ্থ হ'ল ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ভাৰতৰ ৰাষ্ট্ৰীয় জনসংখ্যা নীতি প্ৰথম প্ৰৱৰ্তন কৰা হৈছিল 1976 চনত ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰতত প্ৰৱৰ্তন কৰা হৈছিল 1983 চনত NRHM ৰ উদ্দেশ্য কি
গ্ৰাম্যাঞ্চলৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত থকা ব্যৱধান দূৰ কৰা, স্বাস্থ্য খণ্ডৰ বিকেন্দ্ৰীকৃত পৰিকল্পনা সহজ কৰি তোলা, গ্ৰাম্য জনসাধাৰণৰ বাবে গুণগত মানৰ স্বাস্থ্য সেৱাৰ সুলভতা উন্নত কৰা আৰু ওপৰৰ সকলোবোৰ, এইকেইটা ভিতৰত ওপৰৰ সকলোবোৰ। RCHৰ অৰ্থ হ'ল প্ৰজনন আৰু শিশু স্বাস্থ্য। প্ৰজনন আৰু শিশু স্বাস্থ্য প্ৰথমবাৰৰ বাবে ভাৰতত প্ৰৱৰ্তন কৰা হৈছিল 1997 চনৰ 15 অক্টোবৰত। কোৱালি মানে গুণগত মানৰ সমন্বিত জীৱনবৰ্ষ, কোৱালিটি এডজাষ্টেড লাইফ ইয়াৰ। প্ৰতি বছৰে প্ৰতি 1000 জনতাৰ মৃত্যুৰ সংখ্যা মানে মৃত্যুৰ হাৰ, প্ৰতি বছৰে প্ৰতি 1000 জনতাৰ বাবে জন্মৰ সংখ্যা মানে জন্মৰ হাৰ, জনসংখ্যাৰ প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা মানে লিংগ অনুপাত। গৰ্ভৱতী মহিলাৰ ওপৰত লিংগ নিৰ্ণয় পৰীক্ষা কৰাটো কেতিয়াৰ পৰা ভাৰতত অবৈধ হৈ আহিছে? 1994 চনৰ পৰা। আচাৰ অৰ্থ কি? স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী। লিংগ বিৰোধ হ'ল মহিলাৰ অধিক ৰোগৰ সৈতে মৃত্যুৰ হাৰ কম। স্থূল ৰাষ্ট্ৰীয় সুখৰ ধাৰণাটো প্ৰথমতে কোনে উদ্ভাৱন কৰিছিল? স্থূল ৰাষ্ট্ৰীয় সুখৰ ধাৰণাটো প্ৰথমতে কোনে উদ্ভাৱন কৰিছিল? ভূটানে। জীৱনৰ শাৰীৰিক মানদণ্ড সূচকাংকত 3টা সূচক একত্ৰিত কৰা হৈছে, যেনে সাক্ষৰতাৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ আৰু আয়ুস। GNMৰ সম্পূৰ্ণ ৰূপ সাধাৰণ নাৰ্ছিং আৰু ধাত্ৰী। ANMৰ সম্পূৰ্ণ ৰূপ কি? সহায়ক নাৰ্ছিং আৰু ধাত্ৰী। CPRৰ সম্পূৰ্ণ ৰূপ কি? কাৰ্ডিঅ' পালমোনাৰী ৰিচাচাইটেশ্যন। CHCৰ সম্পূৰ্ণ ৰূপ কি? সামূহিক স্বাস্থ্য কেন্দ্ৰ। হুৱে কিমান বয়সলৈকে একচেটিয়াভাৱে স্তনপান কৰোৱাৰ পৰামৰ্শ দিয়ে? 6 মাহলৈকে। শিশুৰ বয়স যেতিয়া 6 মাহ হয় তালৈকে শিশুক মাতৃদুগ্ধ খুৱাব লাগে। মানুহৰ স্বাভাৱিক গৰ্ভাৱস্থাৰ সময়ছোৱা হৈছে 280 দিন। ভাৰতত পালছ পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ কৰা হয় 1995 চনত। PHCৰ সম্পূৰ্ণ ৰূপ কি? জনস্বাস্থ্য কেন্দ্ৰ। সূৰ্যৰ পোহৰৰ পৰা পোৱা গুৰুত্বপূৰ্ণ ভিটামিনটো কি? ভিটামিন ডি। কোনটোক ছানশ্বাইন ভিটামিন বুলি জনা যায়? ভিটামিন ডি। হৃৎপিণ্ডত কিমানটা কক্ষ থাকে? 4টা কক্ষ থাকে। ইউনিচেফৰ সম্পূৰ্ণ ৰূপ কি? ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰীকালীন পুঁজি। কোনটো ৰক্তগোষ্ঠীৰ এজন ব্যক্তিক সাৰ্বজনীন দাতা বুলি কোৱা হয়? O। নৱজাত শিশু এটাত কিমান হাড় থাকে? 300 ডাল। আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি? যকৃত। তলৰ কোনটো ভিটামিন চিৰে সমৃদ্ধ? চাইট্ৰাছ ফল। তলৰ কোনটো মৌল শাক পাচলিত অধিক সমৃদ্ধ? লৌহ। ধূমপানৰ ফলত মানুহৰ শৰীৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অংশটো হ'ল হাওঁফাওঁ। আয়োডিনৰ অভাৱত হোৱা ৰোগ গইটাৰ। তলত দিয়া কেইটাৰ পৰা পানীত দ্ৰৱীভূত ভিটামিন কি? ভিটামিন এ। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? ছাল। DNAৰ আকৃতিক কি বোলা হয়? ডাবল হেলিক্স। মানুহৰ শৰীৰৰ কিমান শতাংশ পানী? 60%। মানৱ শৰীৰৰ নখ আৰু চুলি কি পদাৰ্থৰে নিৰ্মিত? কেৰাটিন। শৰীৰৰ ক'ত নতুন ৰক্তকণিকা তৈয়াৰ কৰা হয়? হাড়ৰ মজ্জা। পেশীৰ লগত হাড়ক কি কলাই সংযোগ কৰে? টেণ্ডন। হাড়ক হাড়ৰ লগত কিহে সংযোগ কৰে? লিগামেণ্ট। প্ৰাপ্তবয়স্ক মানুহৰ দাঁত কিমান? 32টা। চকুৰ কোনটো গঠন আটাইতকৈ সংবেদনশীল কিন্তু ইয়াত কোনো ৰক্তবাহী নলী নাথাকে? কৰ্ণিয়া। তলৰ কোনটো অংশ আমাৰ শৰীৰৰ তন্ত্ৰৰ শব্দবাকচ বুলি জনা যায়? লেৰিংক্স। ক'ত পিত্তৰ ৰস গঠন হয়? যকৃতত। পেটৰ পৰা নিঃসৰণ কৰা শ্লেমাৰ ভূমিকা কি? পেটৰ আৱৰণ সুৰক্ষিত কৰা। পিত্তৰস ক'ত জমা হয়? পিত্তস্থলীত। হজম হোৱাৰ পিছত
প্ৰটিন কিহলৈ ৰূপান্তৰিত হয় এমিনো এচিডলৈ মানৱ শৰীৰৰ পাচনতন্ত্ৰৰ আটাইতকৈ দীঘল অংগ কোনটো ক্ষুদ্ৰান্ত্ৰ শৰীৰৰ দৈনন্দিন খাদ্যত আহৰ কিয় প্ৰয়োজন আমাৰ শৰীৰক অহজম খাদ্যৰ পৰা মুক্তি পোৱাত সহায় কৰাবলৈ মানুহৰ শৰীৰত তলৰ কোনটো অংগৰ পৰা প্ৰটিনৰ হজম আৰম্ভ হয় পাকস্থলীৰ পৰা আমাৰ শৰীৰৰ কোনটো অংশই প্ৰধানকৈ হজম নোহোৱা খাদ্যৰ পৰা পানী শোষণ কৰে বৃহযন্ত্ৰ আমাৰ শৰীৰৰ কোন অংশত চৰ্বি সম্পূৰ্ণৰূপে হজম হয় ক্ষুদ্ৰান্তত খাদ্য ভাঙি যোৱাৰ বাবে কোন দায়ী এমিনো এচিড তলৰ কোনটো গ্ৰন্থিয়ে শ্ৰেণী বিপাকীয় ক্ৰিয়া কৰাৰ বাবে শৰীৰত প্ৰধান হৰম'ন ইনচুলিন উৎপন্ন কৰে অগ্নাশয়ে গতিকে থ্যাংক ইউ আপোনালোকৰ বাবে এই 100টা প্ৰশ্ন আৰু উত্তৰ দিয়া হৈছে আগলৈ বেলেগ বেলেগ জিকে এমচিকিউ দিয়া হ'ব ধন্যবাদ জয় অসম